হাই হেল্ল' নমস্কাৰ গাইছ আহক গৰমক ঠাণ্ডা গৰম কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে মই পূজা চাব আহিছোঁ বালাপাৰাত। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 3 কিলোমিটাৰ মানে। বৰ্তমান মই গেটত উপস্থিত আছোঁ। গেটৰ পৰা ভিতৰলৈকে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। বৰ্তমান মই মেইন গেটৰ পৰা ভিতৰলৈ যাই আছোঁ। এই মেইন গেটৰ পৰা আঘাত চাইডে এই আপোনালোকে আহিলে গাড়ী চাইকেল থ'ব বঢ়িয়াকৈ পাৰিব 10 টকা 10 টকাত। ইয়াতে চাইকেল গাড়ী দি থৈ থ'ব। সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ বালাপাৰা 16 নৱেম্বৰ। 1 মিটাৰ প্ৰতিযোগিতা আছে, আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰে। এই সময় বৰ্তমান আহি নেক্সট গেটখন পালোঁ, 2 নম্বৰ গেটখন। ভিডিঅ'টো শেষলৈ চাই থাকক। আমি এইবেলি ছয়দিনীয়া কাৰ্যসূচী অনুষ্ঠানটো পাতিবলৈ লৈছোঁ। আজি হ'ল আমাৰ প্ৰথম কাৰ্যসূচীৰ দিন আৰু এই প্ৰথম দিনত প্ৰথম কাৰ্যসূচী আছিল চাফাই অভিযান বা স্বচ্ছতা অভিযান। এইটোৰ পিছত দ্বিতীয় কাৰ্যসূচী আছিল পতাকা উত্তোলন, সেইটো হৈ গ'ল। আৰু আমাৰ এতিয়া তৃতীয়টো আছে আমাৰ বৃক্ষৰোপণ। গতিকে তেনেকৈ একাদিক্ৰমে আমি পাৰ কৰিছোঁ। আমি নতুনকৈ শিৱ মন্দিৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ আৰু এই শিৱ মন্দিৰটো আজি শুভাৰম্ভ কৰা আৰম্ভ কৰিব আমাৰ মান্যবৰ ৰেক্টৰ আনন্দৰাম বৰুৱা একাডেমী। যিহেতু অতি পুৰণিকলীয়া এই অনুষ্ঠান, সকলোৱে যাতে অনুষ্ঠানটি এতিয়া এটা সৎ ভাৱ লৈ পেলাই আগবাঢ়ি যায়, তাৰ কাৰণে মই আহ্বান জনাম। আৰু লগতে যাতে এই অনুষ্ঠানটিৰ যোগেদি আমাৰ সমন্বয় একতা বজাই সকলোকে এইটোৱে যে আমি যিহেতুকে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছোঁ আৰু মানুহখিনি আমাৰ আৰ্থিক দিশত প্ৰায়ে আমি দুৰ্বল, তথাপিতো আমাৰ যিটো মিলা প্ৰীতি, এই মিলা প্ৰীতিটো ইমান দিনে চলি আছে। আৰু এই মিলা প্ৰীতিটো যাতে আমাৰ যিটো ঐক্য সংহতি, এইটো যাতে আগলৈকে আৰু বেছি মানে ভাল হয়, তাৰ কাৰণে ৰাইজৰ ওচৰত মই আহ্বান জনাম। আৰু আমাৰ এই যিটো পিছপৰা অঞ্চলৰ যিটো আমাৰ ধৰ্মীয় অনুষ্ঠান, এই ধৰ্মীয় অনুষ্ঠানত যিটো আমি 5-6 দিনীয়াকৈ এই মহোৎসৱ উদযাপন কৰোঁ, ইয়াত যাতে সকলোৱে সহায় সহযোগ কৰে। সকলো কাৰ্যসূচীতে এই 6 দিনীয়া যি উৎসৱটো যাতে সকলো কাৰ্যসূচীতে সকলো ধৰণৰ ৰাইজে আহি সহায় সহযোগ কৰি মানে আমাক উৎসাহিত কৰে আৰু এই অনুষ্ঠানটো এই অঞ্চলৰ এটা জাকত জিলিকা অনুষ্ঠান হিচাপে গঢ় লৈ উঠাত আমি এই 6 দিনীয়া কাৰ্যসূচী আজি আমি শিৱ মন্দিৰ নতুনকৈ নিৰ্মাণ কৰিম। তাৰপিছত আমাৰ অহাকালিৰ পৰা যাত্ৰাবাৰ্তি, ঢুলীয়াবাৰ্তি আৰু আমি আমন্ত্ৰণ কৰি অনা বৰদৈ চেলা কেইটাৰো 3 দিনৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ। সেইটো মানে ৰাইজে উপভোগ কৰিব পাৰিব। তাৰপিছত 16 তাৰিখে আমি একক নৃত্য প্ৰতিযোগিতা মানে অনুষ্ঠিত কৰিম। তাত আমি সকলো ৰাইজকে মানে ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজে আমাৰ এই মহান অনুষ্ঠানটোত আহি অংশগ্ৰহণ কৰি আমাৰ এই সাফল্যমণ্ডিত কৰাৰ কাৰণে এটি হ'ল মন্দিৰ গাইছ, বঢ়িয়া লগা হৈছে মন্দিৰটো। আপোনালোকে আহিলে ফটো উঠিব পাৰিব, সেৱা কৰিব পাৰিব। আৰু কোনে কোনে আহিছে পূজা চাব কমেণ্ট কৰি ক'লেই হ'ল। আৰু যোনে অহা নাই আজি আহি যাওক পূজা চাব। নাটকো আছে, মই নাটকৰ হলটো দেখাই আছোঁ আপোনালোকক, গোটেইখিনি দেখাই আছোঁ। এইটো হ'ল মন্দিৰটো গাইছ। বেলুন গাইছ কিনি লাভ নাই, ফাটি যায়। মই এটা কিনিছিলোঁ, কিনি ইমান এক পাক ঘূৰবাই নাপালোঁ, দমকৈ ফাটি গৈছে। 10 টকা এনে গৈছে, তাত চাগে 10 টকাটোৰ জিলাপি খাই যাম। এইটো হ'ল মন্দিৰ। আপোনালোকক মই পাৰাখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু গাইছ এটা বেলেগ বস্তু হৈছে, মীনা বাজাৰো হৈছে আমাৰ তাতে, বঢ়িয়া। মই আপোনালোকক দেখাই আছোঁ আস্তে। ই গাইছ এইটো টুপি কিনিছে, এইটো টুপিত গাইছ 120 টকা লৈছে। ঠগৈছে, বেল ঠগাই দিছে আমাক। আচলমতে গাইছ পূজাত বস্তু কিনবাই নালাগে, 10 টকাৰ বস্তুটো 30 টকা লয়। আপোনালোকে নিকিনিবই, আমি আৰু কিনিলোঁ আৰু পইচা দি আছোঁ এতিয়া। এতিয়া অলপ ফুৰি কিবা কিবি খাই গেছ ফোন কৰি আছে। কাক বা ফোন কৰি আছে সিহে জানে গাইছ। এই বেগৰ দোকান গাইছ, মস্ত দাম বেগৰো। এই মণিহাৰী এই দোকানখন জহাই পাইছে সহায় দিছে গাইছ। এইটো এখন তাতেও এখন, মানে ডিচিপ্লিনে নাই দোকানকেইখনৰ।
এইখন গেছ ট্ৰেইন এই সৰু চলিৰে না ডাঙৰ মানুহৰে ট্ৰেইনখন মই ধৰবাই পৰা নাই ডাঙৰ মানুহ উঠছি দেখো গেছ সৰু মানুহ উঠছি ডাঙৰ মানুহ উঠছি কি যি হ'ব বঢ়িয়া স্পীডত গেছি গাইছ ট্ৰেইনখন আমি গেছ নুঠো দে 50 টাকা গেছ 50 টাকাটোৰ 1 কেজি জিলাপি পাম এসপ্তাহ খাব পাৰিম এই মই বৰ্তমান আহি পালোঁ বৰদৈ চিলা থিয়েটাৰ মানুহ চাওকচোন গাইছ ইমানে মানুহ হৈছে গণবা পাৰি গাইছ মানুহে মানুহে মানুহ সমান মানুহ